ক্লাছ 9 হোৱা আহিছিলোঁ আৰু ক্লাছ 1 আহিছিলোঁ আৰু এতিয়া এনেকৈ আৰু বহি আছোঁ। একচুৱেলি মানে ক্লাছ আমাৰ এতিয়াই আছিলে, কিন্তু হোৱা নাই, ছাৰো অহা নাই। তো আমি তিনিজনীয়ে এতিয়া আছোঁ ইয়াত। এফালে এয়া আৰ্যতা, এইফালে মোবাইল চাই আছে, এটা গান হৈ আছে অংগৰীপা, চাই থাকিব ভিডিঅ'টো। এতিয়া আমি বটানী লেবৰেটৰীত আছোঁ আৰু আমাৰ এতিয়া বটানী লেবৰেটৰীত প্ৰেক্টিকেল আছিলে, কিন্তু হোৱা নাই এতিয়া। প্লাছ লগৰখিনিও আহি পোৱা নাই, ছাৰো অহা নাই, আমিয়ে আছোঁ এতিয়া। ব'লকচোন আমাৰ বটানী লেবৰেটৰীটো এবাৰ আপোনালোকক দেখাওঁ সকলোকে। ব'লক এতিয়া বটানী লেবলৈ যাওঁ। তেতিয়া আমাৰ এইবিলাক বস্তু সংৰক্ষণ কৰি ৰাখিছে। এইবোৰ বটানীৰ যিখিনি জীৱ সেইখিনি ইয়াতে আছে, সংৰক্ষণ কৰি ৰাখিছে। বাকী ষ্টিও দেখিছে। আৰু ওপৰলৈ বস্তু এটা দেখাম। এইটো হৈছে এটা ভাইৰাছ হয়। এইটো বেক্টেৰিঅফেজ খোৱা হয়। ইয়াত ভাইৰাছ আৰু বেক্টেৰিয়াৰ লগ লাগি যিটো হয়, এইটো বেক্টেৰিঅফেজ। আৰু এইটো হৈছে DNA, ডাবল হেলিক্স DNA বুলি কোৱা হয়। তলৰ ফালে এয়া বস্তু এইবিলাক জোখা হয়। এইবিলাক ইয়াত বটানী লেবৰেটৰীত যিখিনি কৰা হয়, এইবিলাক জুখিবলৈ এইটা ব্যৱহাৰ কৰা হয়। চিঙেলা বস্তু, এইটো চিলাজিনেলা কোৱা হয়। চিলাজিনেলা উদ্ভিদ হয়তো বহুতে শুনিছে আৰু বহুতে শুনাও নাই। এয়াই চিলাজিনেলা, ইয়াত সংৰক্ষণ কৰি থৈছে। অলপ আন্ধাৰ টাইপৰ লাগিছে, চ' মই ফ্লাছটো জ্বলাই ল'বলগীয়া হৈছে। এইখিনি কেমিকেল এইবিলাক ব্যৱহাৰ কৰিয়ে প্ৰেক্টিকেল কৰা হয়। চাই থাকক, অলপ চলপ পৰিমাণে দেখাইছোঁ আৰু ছিনিয়ৰ্ছবিলাকৰ প্ৰেক্টিকেল হোৱা, আমি আগত কৰা প্ৰেক্টিকেল ইয়াত তেনেকৈ থৈ দিছে। আৰু কিছুমান চাবলৈ আমাক দিয়ে ছাৰ মেমসকলে। আৰু এইবোৰ দেখিছে ডেক'ৰেশ্যন কৰি থৈছে আমাৰ ছিনিয়ৰসকলে। ফটো গৈছে, এজন লুইচ পেষ্টিয়ৰ এজন বটানিষ্ট হয়। আৰু এজন সকলোৱে শুনিছে চাগে নামটো, গ্ৰেগৰ জোহান মেণ্ডেল। তেওঁ বংশগতিবিলাক আৱিষ্কাৰ কৰিছিলে, বংশগতিযুক্ত। এনেকৈ আমাৰ বটানী লেবটো সজাই ৰখা হৈছে। এজন চাৰ্লছ ডাৰউইন, আমাৰ এটা ৱাল ঘড়ী ইয়াত আঁৰি থৈছে। আৰু এইবিলাক হট এয়াৰ অভেন বুলি কয়। এইফালে এটা লেব আছে, এইটো বন্ধ কৰি থৈছে এতিয়া। বায়'কেমিকেল লেব বনাইছিলে আমাৰ ছিনিয়ৰসকলে, হয়তো টিচাৰ্ছ ডে বনাইছিলে। আৰু এইজন হৈছে জগদীশ চন্দ্ৰ বসু। এতিয়া আমি এনেই আছিলোঁ, ভাবিলোঁ অকণমানকৈ ভাগ এটাকে বনাওঁ। আপোনালোককো আমাৰ বটানী লেবটো চিনাকি কৰি দিওঁ আৰু মানে বহুত এনেকৈ আমাৰ কলেজৰ এইটো বটানী লেব হয়। আৰু এতিয়া আমি এনেকৈ আছোঁ আৰু মানে ক্লাছো হোৱা নাই, আমি অলপ সোনকালেও আহিছিলোঁ আজি। ক্লাছ হ'ব বুলি ভাবিছিলোঁ, একচুৱেলি আমাৰ ছিনিয়ৰ্ছবিলাকৰ আৰু বেলেগৰ পৰীক্ষা হৈ আছে।